And it goes a little something like. Hey Blue Moons, welcome and welcome back. আৰু এয়া মোক বাই কলেজত থবলৈ গৈ আছে মানে লগৰ কেইজনীমানৰ লগত কলেজৰ ফালৰ পৰা আমি এফালে যাম আৰু ভিডিঅ'টো আপোনালোকেও চাব ভালকে আৰু কমেন্টত জনাব চাই পেলাই কেনেকুৱা লাগিল তেনেহলে বলক ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ত্ৰিবেণী সা কোনে কৈছে গছ নাই ৰেইন ফৰেষ্টত গৈ আকৌ গছ নাই কৈছে আমি গোটেই কেইটা আহিলো মেজিকত এইখিনি ৰাস্তাটোলৈকে মানে ৰেইন ফৰেষ্টৰ ৰাস্তাটোলৈকে এতিয়া ৰেইন ফৰেষ্ট গৈ আছো আৰু আপোনালোকক যিমানখিনি পাৰো সব দেখাবলৈ চেষ্টা কৰিম আমি RFRI মানে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আৰু এতিয়া আমি সকলোবোৰ ৰৈ আছো আৰু অলপ ষ্টুডেণ্ট আহিবলৈ আছিলে 10 বজাৰ ভিতৰত সকলোকে আহিবলৈ কৈছে আহিলে আৰু এতিয়া আমি এন্ট্ৰি কৰিছো সকলোবোৰ একেলগে সবে একদম বিজি ফটো ক্লিক কৰাত এইখন হৈছে ৰেইন ফৰেষ্টৰ নাৰ্চাৰী ভাল লাগিলে ইয়াত বহুত আৰু ইফালে দাদা এজনে ঘাঁহবোৰ গুচাই আছে এয়া আপোনালোককো দেখাই দিছোঁ অলপ নাৰ্সাৰী কৰিব পাৰি নাৰ্সাৰী কেলে কৰা হয় পুলিৰ কাৰণে হয় না য'ত তাৰমানে সিলিং ৰেইজ কৰি এটা জাতি ভলকা জানাই তোমালোকে তাৰ বাহিৰে বাকি যি বহুত নতুনকে দেখিছা কমসে কম এটো তাৰ বেম্বু এটো যে হৈছে ৰাইট গতিকে সেইবিলাক কথা গতে এই বাহডালৰ পৰা আমি এনেকে ইন্টাৰনেট বিলাক এনেকে চোৱা দুটা নট ৰাখি পেলাই এনেকে ইন্টাৰনেট কাটি লওঁ আৰু কাৰ এনেকুৱা কৰিব পাৰি খেতি কৰা নাই তুমি খেতিটো কোনো না যায় গতিকে এনেকে লৈ পেলাই এনেকে ফুটা কৰিছে দেখিছা না সেইটো চোৱা ইয়াত হোল কৰিছে বুজিছেন ইয়াত হোল কৰি পেলাই এটো টেকনলজি আজিলৈকে দেখা নাই আছে নহয় না আমেৰিকান বেম্বো যদি কাৰোবাৰ কনফিউজন আছে এনডেঞ্জাৰ্ড নো কাক এক্সোটিক নো কেলে ৰেয়াৰ নো কি মাইগ্ৰেটৰী নো কি বস্তু এইবিলাক আমি বটনি পাওঁ আকৌ দেই খবৰটো সবৰ বটনি মেইন বস্তু এইবিলাক গতিকে সেইবোৰ চাবা এই বাঁহটো সবতছে ডাঙৰ কথা হল ওয়ার্ল্ডত যিমান বেম্বু স্পেচিছ আছে সবতছে ষ্ট্ৰংগেষ্ট বেম্বু হল এটো মনে আমেৰিকান গোটেই ওয়ার্ল্ডত বিশ্ব ষ্ট্ৰংগেষ্ট বেম্বু বুলি যদি সোধে তোমালোকক তেতিয়া তোমালোকে ক'ব লাগিব যে ভলুকা জাতি নহয় এটো ওয়ার্ল্ড ছাৰজনে আমাক সকলোখিনি ভালকৈ বুজাই গ'ল আৰু বহুত বেছি ভাল লাগিলে তাত ইমান ধুনীয়াকৈ বুজাই দিলে আমি বহুত ইজিলি বুজি গ'লো যিনখিনি কথা বুজালে আৰু ইয়াত বহুত মানে বাঁহগছ দেখিলোঁ ব্লেক বেম্বু তাৰপিছত আমেৰিকান বেম্বু আৰু কিছুমান কাইট থকা আছে সেইবোৰো দেখিলোঁ আৰু বহুত কিবা দেখুৱালোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি দেখিলোঁ তাৰ বহুত সংখ্যক আপোনালোকক দেখাবলৈও চেষ্টা কৰিছোঁ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ সকলোখিনি ভিডিঅ' কৰা নহ'ল তথাপিতো এয়া কাঁইটীয়া গছজোপা আৰু এজোপা বহুত বেকা হৈ থকা বাঁহ আৰু ইয়াৰ কাষতে ব্লেক বেম্বুজোপা আছিল যোনজোপা মই পিছতহে দেখিলোঁ পিছতহে সেইটো কাৰণে ভিডিঅ' কৰিবলৈ থাকি গ'ল সকলোবোৰ গুচি আহিলে কাৰণে এইজোপা এনেকুৱা টাইপৰ কালাৰটো ইয়াত এনেকা আহিছে কিন্তু বেলেগ ধৰণৰ আছিলে এয়া ৰশ্মি মেম এয়া নন্দিতা Guys, I'm Nandita. Please like, comment, and subscribe. and also share Also share, please, and show your love and support. okay guys bye Okay, guys, bye. এয়া আমি তাৰ পৰা আহি টিচু কালচাৰ লেবত গ'লোঁ আৰু ছাৰহঁতে আমাক সকলোখিনি ভালদৰে বুজাই দিলে আপোনালোককো দেখাবলৈ অলপ চেষ্টা কৰিলোঁ লগতে মোৰ কাৰণেও ৰাখি থলোঁ আৰু ভিডিঅ'টো সদায় কাৰণে যাতে এনেকৈ থাকি যায়
ইয়াতে আমি বহুত ধৰণৰ বাটাৰফ্লাইজ আৰু ইনচেক্টছ দেখিলোঁ ইমান ধুনীয়া ধুনীয়া পখিলা বহুত কালাৰ্ছ আছে তাত আৰু দেখিছেনে ইমান ধুনীয়া লাগিলে দেখি পেলাই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ তো আপোনালোকেও চাব পাৰিব কিমান টাইপছ অফ বাটাৰফ্লাইজ আছে আৰু কিমান কালাৰফুল বাটাৰফ্লাইজ আছে আমি দেখিবলৈ সাধাৰণতে পাই থকাবোৰো ইয়াতে ৰখা হৈছে মানে বহুত ভাল লাগিছে দেখি আৰু বহুত ডাঙৰ ডাঙৰ বাটাৰফ্লাইজো দেখিলোঁ একদম সৰুও দেখিলোঁ আৰু লগতে এগালমান ইনচেক্টছ বহুত ডাঙৰৰ পৰা বহুত সৰুলৈকে এই কাঠৰ ভিতৰত সোমাই থাকে এইটো লং হৰ্ণ বিটু বুলি কয় তাৰমানে ইয়াৰ এই হৰ্ণবিলাক ইয়াত আমি মাছৰুমৰ কাল্টিভেশ্যন বা মাছৰুমৰ বিষয়ে বহুতখিনি বুজিবলৈ পালোঁ আৰু শিকিবলৈ পালোঁ আৰু এতিয়া যোনখন জেগাত দেখুৱাইছোঁ আপোনালোকক দেখি কেনেকুৱা লাগিছে কওকচোন মোৰ যে বহুত ভাল লাগিলে সকলোখিনি বাঁহেৰেই বনোৱা আছিলে বাঁহেৰে মানে বিচনা বনাইছে বাঁহেৰে আ অলংকাৰ বনাইছে বাঁহেৰে টেবুল বনাইছে বাঁহেৰে চকী বনাইছে ইমান ভাল লাগিলে দেখি পেলাই আৰু চবতছে ইণ্টাৰেষ্টিং কথা আপোনালোকে গম পাইছিলেনে বাৰু আগতে এতিয়া মই যোনটো কথা ক'বলৈ গৈ আছোঁ মানে সেইটো বাঁহৰ যে টিঙো আছে সেইটো গম পাইছিলে নে বাৰু আপোনালোকে মই ফাৰ্ষ্ট টাইম সেইদিনাখন বাঁহৰ টিং দেখিলোঁ আৰু মোৰো মন গৈছে নহয় এতিয়া বাঁহৰ টিং লগাবলৈ ঘৰত বাট সেইটো বহুত এক্সপেঞ্চিভ হয় বহুত নাই মানে অলপমান এক্সপেঞ্চিভ হ'ব বাট যোনটো ৰাজস্থান বা তেনেকুৱা শুকান ঠাইত মানে বাঁহৰ ঘৰ বনাবলৈ বেছি ভাল হ'ব আমাৰ ইয়াতকৈ তাত মানে বেছি দিন টিকিব বাঁহটো অবভিয়াছলি হিউমিডিটিৰ কাৰণেই হয় বাঁহৰ টিং এইটো বাঁহৰ টিনৰ এইখিনি বাঁহৰ টিং আৰু তাৰ পৰা ওলাই আহি অপজিট ছাইডে গ'লোঁ আমি বটানিকেল গাৰ্ডেনত তাৰ আৰু ভাল লাগিলে ইয়াতো গৈ পেলাই সকলোখিনি একেলগে গ'লোঁ ছাৰহঁতে ভালকৈ ইয়াতো বুজাই দিলে আমাক আৰু ইয়াত বহুত অৰ্কিড আছে অৰ্কিডৰ বিষয়ে গম পালোঁ অৰ্কিডখিনি চালোঁ এয়া আপোনালোককো লগতে দেখাইছোঁ ইফালে ফাৰ্নাজে ফটো ক্লিক কৰাত পূৰা বিজি হৈ আছে মানে মেমহঁতে কৈছে তো ফটো অলপ ক্লিক কৰি লৈছোঁ কাৰণ আমাক প্ৰজেক্টৰ কাৰণে লাগিব আৰু এতিয়া আমি ঘৰ যামগৈ আৰু সেইদিনা আছিলে 29 অক্টোবৰ ধুনু মানে মোৰ পেহী ছোৱালীজনীৰ বাৰ্থডে আছিলে সেইদিনা আৰু ভিডিঅ'টো আজি পাইছে আপোনালোকে তথাপিও তাইক উইচ কৰি দিব আৰু বাৰ্থডে আছিল যেতিয়া ন লেটকৈ হ'লেও ধুনুগুটি আৰু মই এনেকৈ মায়ে কেক এটা বনাই দিলে তাৰ ওপৰতে কেমেৰামেনে মই ডেক'ৰেশ্যন কৰি দিলোঁ আৰু তাই কেক কাটিং কৰিছে মম ব্লু কৰিয়ে আছে কিন্তু এডাল জ্বলি গৈ আছে মেজিক কেণ্ডেল আছিল কাৰণে তাহাঁতৰ ঘৰত গৈ ভাত খালোঁগৈ কিন্তু ভাত খোৱা ভিডিঅ' এই যদি ওচৰতে আহি পেলাই মই এতিয়া ৰৈছেহি ভাত খোৱা ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ মানে ঘৰত আহিহে মনত পৰিছে আৰু তাই আমালৈ লৈ আহিছিলে চিকেন ফ্ৰাইড ৰাইচ মাহঁতলৈ লৈ আহিছিলে চিংৰা মিঠাই মানে ইমান ডাঙৰকৈ পাৰ্টি দি দিব বুলি ভবাই নাছিলোঁ ফাৰ্ষ্ট টাইম কিন্তু দেই তাইৰ হাতৰ পৰা পইচা নহ'লে নহৰকেই ন ধুনু আৰু তাহাঁতিয়া নাচি আছে পিছদিনা কলেজত ফ্ৰেছাৰ্ছ আছিলে সেইটো কাৰণে প্ৰেক্টিছ কৰি আছিলে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বাই